আপুনি হিন্দু ৰাষ্ট্ৰৰ বাবে আপুনি সকলোকে আহ্বান জনাওক আৰু হিন্দু যিটো প্ৰধান মন্ত্ৰ গায়ত্ৰী মন্ত্ৰটো গাই আপুনি সকলোকে আহ্বান জনাওক ওম ভূৰ্ভুৱস্য সৰ্ব ভূৰ্ভুৱস্য সৰ্ব অকণমান ৰখি দিয়ক কৈ আছো অকণমান ৰখি দিয়ক কৈ আছো গম পাই মোগলে অসমক আক্ৰমণ কৰিছিল গম পাই সেই মোগলে যে অসমক আক্ৰমণ কৰিছিল তাৰ সেনাপতি কোন আছিল মোগলৰ মোগলৰ সেনাপতি মোগলৰ সেনাপতি আছিল ৰামসিংহ আৰু ৰামসিংহ হিন্দু আছিল নে মুছলমান আছিল ৰামসিংহ ৰামসিংহ হিন্দু আছিল নে মুছলমান আছিল ৰামসিংহ মাধৱদেৱৰ জন্ম ক'ত হৈছিল